ঋণ পৰিশোধ নকৰাকৈ মৃত্যুবৰণ কৰিব নোখোজা এজন ইছলাম ধৰ্মাৱলম্বী লোকৰ কাহিনী। দক্ষিণ কামৰূপৰ সোণতলীৰ সুতিৰ পাৰৰ চাহেব আলীৰ সততা এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। 40 বছৰ পূৰ্বে দোকানৰ পৰা বাকীত লৈছিল সামগ্ৰী। দৰিদ্ৰতাৰ বাবে 40 বছৰে দিব পৰা নাছিল ধন চাহেব আলীয়ে। সুদীৰ্ঘ 40 বছৰ পিছত দোকানৰ বাকী মাৰিলে চাহেব আলীৰ পুত্ৰই। ঘটনা অনুসৰি দক্ষিণ কামৰূপৰ সোণতলীৰ সুতিৰপাৰ গাঁৱৰ চাহেব আলীয়ে বকো এলেকাধীন জালুকবাৰীৰ গগেন বড়ো নামৰ ব্যক্তি এজনৰ গেলামাল দোকানৰ পৰা 50 টকাৰ বাকী লৈছিল খাদ্য সামগ্ৰী। বিভিন্ন কাৰণত চাহেব আলীয়ে পৰিশোধ কৰিব পৰা নাছিল খগেন বড়োৰ দোকানৰ বাকী। এদিন দুদিন নহয়, সুদীৰ্ঘ 40 বছৰত পৰিশোধ কৰা নাছিল সেই বাকী। চাহেব আলীয়ে বৰ্তমান বাৰ্ধক্যজনিত কাৰণত মৃত্যুৰ সৈতে যুঁজি আছে। কিন্তু ঋণ পৰিশোধ নকৰাকৈ মৃত্যুবৰণ কৰিব খোজা নাই চাহেব আলীয়ে। 40 বছৰ পূৰ্বে গগেন বড়োৰ দোকানত 50 টকাৰ বাকী পৰিশোধ কৰিব আৰু সেই কথা চাহেব আলীয়ে ক'লে নিজ পুত্ৰক। আৰু চাহেব আলীৰ পুত্ৰ মছজিদৰ ইমাম ছাইদুৰ ৰহমান। দুৰ্নীতিৰে কোটি কোটি টকা উপাৰ্জন কৰা লোকসকললৈ এটা বিশেষ মেছেজ দিছে পুত্ৰগৰাকীয়ে। সম্প্ৰীতি আৰু সততাৰ নিদৰ্শনেৰে আকৌ মহানতাৰ পৰিচয় দিছে ইছলাম ধৰ্মাৱলম্বী লোকগৰাকীয়ে। 40 বছৰ পূৰ্বৰ এই ধন পৰিশোধ কৰিবলৈ চাহেব আলীৰ পুত্ৰ ছাহিদুৰ ৰহমানে নিৰ্দেশ দিছে। আৰু বকোৰ জালুকবাৰীস্থিত গগেন বড়োৰ বাসগৃহত উপস্থিত হৈ ঋণ পৰিশোধ কৰিলে ইমাম ছাইদুৰ ৰহমানে। ইয়াতে অৰ্থাৎ পাণ্ডু নামৰ এজন সন্মানীয় ব্যক্তিৰ দোকানৰ পৰা বাকী খাইছিলে আৰু সেই পইচাখিনি আমি দিবলৈ ইয়াত আহিছিলোঁ। অহাৰ পিছত তেওঁলোকৰ যিটো নেকি আমাৰ লগত সহযোগ কৰিলে তাত আমি খুব আনন্দিত। আৰু যিখিনি আমি ঋণ আছিলোঁ সেইখিনি দিয়াৰ পিছত তেওঁলোকে অতি অন্তৰেৰে তেওঁলোকে পইচাখিনি গ্ৰহণ কৰি আৰু মোৰ দেউতাকক ঋণমুক্ত হিচাপে মাফ কৰি দিয়াত আমি নথৈ আনন্দিত হৈছোঁ আৰু ভৱিষ্যতে তেওঁলোকৰ শুভকামনা কৰিছোঁ। মোৰ দেউতাকৰ নাম আছিল চাহেব আলী। জীয়াই আছে। মোটামুটি এতিয়াৰ পৰা অনুমান 38-40 বছৰমান হ'ব। তেতিয়া ঋণখিনি আছিল 50 টকা আছিলে। গেলামাল দোকানৰ পৰা মানে মাল খাইছিলে আৰু পিছলৈ আৰু সুযোগ নোহোৱাৰ কাৰণে সেই পইচাখিনি দিব পৰা নাছিলে আৰু সেইটো আজি দি আমি মুক্ত হ'লোঁ আৰু আমি খুব আনন্দিত। উল্লেখ্য যে গগেন বড়োৰ মৃত্যু হৈছে যদিও তেওঁৰ সহধৰ্মিনীৰ হাতত 50 টকা তুলি দি চাহেব আলীৰ ঋণ মুক্ত কৰিলে পুত্ৰ ছাইদুৰ ৰহমানে। চাহেব আলীৰ পৰিয়ালৰ এনে সততা দেখি গগেন বড়োৰ পৰিয়ালে আনন্দিত হোৱাৰ লগতে ঋণ মাফ কৰি দিয়া বুলিও সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰে। আৰু যিটো বহুদিন এইটোতো ময়ো ক'বাই নোৱাৰোঁ দেচোন দে, এইটোতো মোৰ দিনত নাছিলে বস্তু এটা, তথাপিও তেখেতৰ দিনতহে আছিলে এই বস্তু এটা। তথাপিও তেওঁলোকে অনুভৱ কৰি এতিয়া মনত ৰাখি যি বস্তুখিনি দিছে, মোকতো নালাগিছিলে, অনুভৱটোৱে মোৰ কাৰণে যথেষ্ট আছিল। আৰু যিহেতুকে মোৰ ফালৰ পৰা কিবাই নাছিল, গতিকে ঋণটো এতিয়া মই মুক্ত কৰি দিছোঁ। ধৰ মই এতিয়া পাওঁ বুলি কেনে তেখেতৰ আত্মশান্তি পাওক আৰু তেখেতো বহুত দিনলৈকে জীয়াই থাকক, আমাৰ মাজত থাকক, আমি সেইটোৱে কামনা কৰোঁ। সোণতলীৰ পৰা নয়ন আলী, অসম লাইভ 24।